প্ৰিয় দৰ্শকসকল, আজাদী কা অমৃত মহোৎসৱৰ আন্তৰিক শুভেচ্ছা গ্ৰহণ কৰিব। ৭৫তম স্বাধীনতা দিৱসৰ আজাদী কা অমৃত মহোৎসৱৰ সময়ত চৰ্চিত এটি ঘটনা, যাক মামল ক্ৰিয়েশ্যনৰ পৰা আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সেয়া হৈছে ব্ৰিটিছ আদালতত কফন লৈ যিজন মৌলানাই থিয় হৈছিল। এই ঘটনাটো কোৱাৰ পূৰ্বে কৈ থওঁ, এই ঘটনাটোৰ বিৱৰণ আৰু তথ্যসমূহ সংবাদ মাধ্যম আৰু উইকিপিডিয়াৰ পৰা সংগৃহীত। এতিয়া আহোঁ মূল ঘটনাটোলৈ। চনটো আছিল 1926 চন। ভাৰতত ইংৰাজৰ বিৰুদ্ধে প্ৰকাশ্যে প্ৰতিবাদ কৰিবলৈ তেতিয়া কোনো দল সংগঠন আগবাঢ়ি সাহস কৰা নাছিল। সেই সময়ত তেওঁ ভাৰতবাসীক সতৰ্ক কৰি এখন ফতোৱা প্ৰদান কৰিলে যে ব্ৰিটিছ সেনাবাহিনীত ভাৰতীয়ৰ যোগদান কৰা হাৰাম। উক্ত ফতোৱাৰ অপৰাধত কৰাচীৰ ঐতিহাসিক আদালতত ইংৰাজ বিচাৰকৰ সন্মুখত তেখেতক অপৰাধীৰ কাঠগড়াত থিয় কৰা হ'ল। ইংৰাজ বিচাৰকজনে তেখেতক প্ৰশ্ন কৰিলে, আপুনি এই ফতোৱা দিছিলনে? তেতিয়া আদালত চৌহদত অগণন লোক উপস্থিত আছিল। সকলোৱে নিৰ্বিকাৰ হৈ কথাবোৰ শুনি আছে। এইবাৰ আকৌ ইংৰাজ বিচাৰকজনে প্ৰশ্ন কৰিলে, এই ফতোৱা আপুনিয়ে দিছিলনে? উপস্থিত জনতাৰ মাজৰ পৰা এজন মৌলানাই তেখেতৰ হাতত ধৰি ক'লে, আপুনি এই ফতোৱাৰ কথা স্বীকাৰ কৰিলে পৰিণাম হয়তো মৃত্যুদণ্ড হ'ব পাৰে। আপুনি দেশ আৰু জাতিৰ স্বাৰ্থত সেয়া অস্বীকাৰ কৰক। আত্মৰক্ষাৰ্থে আপুনি মোৰ কথা মানি লওক। এই কথা শুনি কাঠগড়াৰ পৰা সিংহৰ দৰে গৰ্জি উঠিল তেখেত। ক'লে, হে মহম্মদ আলী জোহৰ, আজি যদি মোৰ ফতোৱাৰ প্ৰত্যাহাৰ কৰোঁ আৰু মোৰ বক্তব্য এই ইংৰাজৰ বয়ত সলনি কৰোঁ, খোদাৰ কছম মোৰ ইমান নষ্ট হৈ যাব। এইবাৰ তেখেতে ইংৰাজ বিচাৰকক ক'লে, হয়, এই ফতোৱা মই প্ৰদান কৰিছোঁ। লগতে তেখেতে বিচাৰকক মোনাৰ পৰা বগা কাপোৰ এখন উলিয়াই দেখুৱাই ক'লে, যদি মোক এই অপৰাধত অভিযুক্ত কৰি মৃত্যুদণ্ড দিয়ে, মনত ৰাখিব, এই হুছেইন আহমদ মাদানীয়ে মৃত্যুক ভয় নকৰে। দেওবন্দৰ পৰা ওলাই অহাৰ সময়ত কফনৰ কাপোৰ লগত লৈ আহিছোঁ। হয়, তেখেতেই হৈছে মৌলানা হুছেইন আহমদ মাদানী। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ৰ এজন জাতীয়তাবাদী ৰাজনীতিবিদ, দাৰ্শনিক, ইছলামী পণ্ডিত আৰু গান্ধীজীৰ সমৰ্থক আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ, খিলাফত আন্দোলন আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন প্ৰভাৱশালী নেতা আছিল। 1920 চনত কংগ্ৰেছ খিলাফত মিত্ৰতা গঠনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ 1920 চনৰ পৰা 1930 চনলৈ তেওঁৰ ভাষণ আৰু কবিতা প্ৰকাশৰ জৰিয়তে ভাৰতীয় উলামা আৰু কংগ্ৰেছৰ যুটীয়া আন্দোলনৰ পথ প্ৰশস্ত কৰে। তেওঁ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল, দুই ৰাষ্ট্ৰৰ তত্ত্ব আৰু ঐক্যবদ্ধ ভাৰতৰ ভিতৰত যৌগিক জাতীয়তাবাদৰ পোষকতা কৰিছিল। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 1954 চনত ভাৰত চৰকাৰে তেখেতক পদ্মভূষণ বঁটা প্ৰদান কৰে। 29 আগষ্ট 2012 তাৰিখে ভাৰতীয় ডাক বিভাগে তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট জাৰি কৰে। এই ঐতিহাসিক ঘটনা এক উৎকৃষ্ট দেশপ্ৰেমৰ নিদৰ্শন, যাৰ বৃহৎ ত্যাগৰ বিনিময়ত আমি স্বাধীনতা লাভ কৰিছোঁ। সেয়ে আহক আমি প্ৰত্যেকজন ভাৰতীয়ই আজাদী কা অমৃত মহোৎসৱৰ কোণত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।